মুছলপুৰ হত্যাকাণ্ডৰ নতুন মোৰ প্ৰেমিকৰে মিলি পত্নীয়ে হত্যা কৰিছিল স্বামীক গ্ৰেপ্তাৰ পত্নীসহ প্ৰেমিক মুছলপুৰ পত্নীয়ে স্বামীক হত্যা কৰা ঘটনাৰ পুনৰ মোৰ প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিছিল স্বামীক টোপনি থকা সময়তে হাতুৰিৰে কোবাই হত্যা কৰিছিল ব্যৱসায়ী হৃদয় বৈশ্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক সুব্ৰত লহকৰক উল্লেখ্য যে বাক্সা জিলাৰ মুছলপুৰ চহৰৰ মাজমজিয়াত যোৱা 31 ডিচেম্বৰৰ নিশা সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড মুছলপুৰৰ জুৱেলাৰী ব্যৱসায়ী হৃদয় বৈশ্যক হাতুৰিৰে কোবাই হত্যা কৰিছিল পত্নী কৰবী বৈশ্যই হত্যাকাণ্ডৰ পিছত পত্নী কৰবী বৈশ্যই নিজৰ স্বামীক হত্যা কৰা বুলি আত্মসমৰ্পণ কৰিছিল মুছলপুৰ আৰক্ষী থানাত কিন্তু আৰক্ষীয়ে হত্যাকাৰী পত্নী কৰবী বৈশ্যক হত্যাৰ সন্দৰ্ভত জেৰা কৰাত ওলাই পৰে ঘটনাৰ আঁৰৰ ঘটনা প্ৰেমিকৰ সৈতে লগ লাগি হত্যা কৰিছিল নিজৰ স্বামী হৃদয় বৈশ্যক জানিব পৰা মতে বিগত 2 বছৰ ধৰি বজালীৰ বাগমাৰাৰ স্কাই ক্লিনিক ডায়াগনষ্টিক চেণ্টাৰৰ স্বত্বাধিকাৰী সুব্ৰত লহকৰৰ সৈতে কৰবী বৈশ্যৰ চলি আছিল অবৈধ প্ৰেমৰ মাজত থকা বাধা আঁতৰোৱাৰ বাবে যোৱা 31 ডিচেম্বৰৰ নিশা জুৱেলাৰী ব্যৱসায়ী হৃদয় বৈশ্যক শুই থকা অৱস্থাত প্ৰেমিকৰ সৈতে মিলি কৰবী বৈশ্যই হত্যা কৰিছিল সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কৰবী বৈশ্যৰ প্ৰেমিক সুব্ৰত লহকৰক আজি বাক্সা জিলাৰ উপ আৰক্ষী অধ্যক্ষ শেখৰজ্যোতি ৰয়ে এই বিষয়ে বৰ্তমানেও তদন্ত অব্যাহত আছে বুলি জানিব দিয়ে এই চৰিত্ৰত নামি আছিল এটা ৰেন্ডি হৈ চলি আছিল ইমান দিনে তথাপিতো দুটা সন্তান জন্ম দিছিল আমাৰ দাদাই কিন্তু আজি তাই হাতুৰিদি কোবাই কিনে বেলেগ ল'ৰা এটাৰ লগত মাৰপিট কৰি এনেকুৱা অৱস্থা কৰি দিলে আপোনালোকৰ মই কি ক'ম আৰু ক'ব লাগে মোৰ ভাষাই নাই একো মই কি বিচাৰো মই ন্যায় বিচাৰো শাস্তি পাব বিচাৰো আৰু বেলেগকো নিবিচাৰো তাইক ফাঁচি দিয়ক কি হয় আপোনালোকৰ মোৰ ভাইটি হয় দাদা হয় দোষীয়ে মই বিচাৰো দোষীয়ে শাস্তি পাওক ফাঁচি হওক যিকোনো এটা হ'ব লাগে মুঠতে মই এইটোৱে বিচাৰো মোৰ ভাইটি হয় তাইৰ ঘৰত আমি আহিব নোৱাৰো আমি দুইজনে সাতজনী ভনী এই বিয়া কৰাৰ পিছত ইয়াতে আহি ঘৰ মাটি কৰলক চব কৰলক বিজনেছ কৰে চব কৰাৰ পিছত বিয়া কৰাৰ পিছত এতিয়া আহিছে তাৰপিছত আহি ইয়াতে এনেকুৱা গণ্ডগোল তাইতো এই বেয়া কামটো তাই আজি বহু বছৰ কৰি আছিল আমি জানিলেও সিহঁতৰ সংসাৰ ভাঙবা খোজা নাছিলোঁ আমি জানো কিন্তু সংসাৰ ভাঙবা খোজা নাছিলোঁ এনেকুৱা উৎপাত কৰি আজি তাৰমানে বিল্ডিং বনোৱা কমপ্লিট কাম চেচ একো নাই চব কাম কৰিব লগা শেষ আনিল গাড়ী মটৰ চব কৰি ল'লক লৈ লাষ্ট টাইম এই প্ৰি প্লেন কৰি মাৰি সম্পত্তি দখল কৰা বস্তু পাতি লোৱা হ'ল আৰু তাইৰ ঘৰৰ পৰা মানুহ যিখিনি আছিল টকা পইচা তাই অহাই দি কাৰো ৰুমে সহায় দি ওলাই যায় এনেকুৱা ঘৰৰ ছোৱালী তাই তাৰমানে তাহাৰ ঘৰৰ সম্পত্তি দিলাক ভাইক উকিল পঢ়ালাক পঢ়ে উঠি তাই শেষ না উকিল পঢ়া শেষ কাৰণে কি কৰিব আৰু তাৰ নাই যেতিয়া সমাপ্ত কৰি দিলাক এতিয়া সমাপ্ত ল'ৰা ছোৱালী দুটা কালি মোৰ মৰম কৰি মোক মা বাবা বলা পাপাৰ হেৰা কৰবা না মুখাগ্নি কৰবা না নাই নাজয় মা সিহঁতৰ মা চিনি নাপায় মোক চিনি নাপায় নিজৰ ঘৰৰ মানুহক চিনি নাপাওঁ বুলি কৈছে চিনি নাপাওঁ আমি এনেকৈ কৈছে নাচাওঁ আমি নাযাওঁ এনেকৈ কৈছে ঠিক আছে প্ৰথম কথা হ'ল জানুৱাৰী 1st ৰাতি 1টা বজাত নিউ ইয়েৰ দিনাখন এৰাউণ্ড 1:20 ৰাতিৰ সময়ত তেতিয়া লেডি এগৰাকী তেখেতৰ নাম কৰবী বৈশ্য বয়স আপোনাৰ 33 তেখেতে এখন হাতুৰি আৰু এটা হাতুৰি এখন লগত হাতত লৈ পেলাই তেখেত আহি পেলাই আমাৰ পুলিচ থানাত আমাৰ যোনজন বৰ্তমান আমাৰ কুমুদ শৰ্মা তেখেত আইচি ইনচাৰ্জ হৈ আছে মুছলপুৰ থানা তেওঁৰ লগত আহি পেলাই তেখেতে কনফেছ কৰে যে তেখেতে নিজৰ হাজবেণ্ড
মিষ্টাৰ হৃদয় বৈশ্য মাৰ্ডাৰ কৰা বুলি এই হাতোৰাটো লৈ পেলাই তেখেতে মাৰ্ডাৰ কৰা বুলি আমাক প্ৰথম প্ৰিলিমিনাৰী আমাক ৰিপৰ্ট কৰে। চ' ইমিডিয়েটলি খবৰটো পাই পেলাই আমাৰ মচলপুৰ ষ্টাফ সকলোবিলাক গৈ এই হৃদয় বৈশ্যৰ ঘৰত গৈ পেলাই প্ৰত্যক্ষ কৰে যে হয় হৃদয় বৈশ্য তাত মৃত অৱস্থাত পোৱা গৈছে আৰু তেখেতৰ মূৰত আঘাতৰ চিন আছিলে। আৰু ইতিমধ্যে সেইখিনি সময়ত আমি আমাৰ 108ক কল কৰা গৈছিলে। 108ক কল কৰাত তেওঁলোক আহি পেলাই তেওঁ অলৰেডি ডেড হৈ গৈছিলে। চ' সেইখিনি ৰাতি আমি সেইখিনি যোনখিনি প্ৰচিডিউৰ আছে সেইখিনি কৰি পেলাই ডেড বডি আমি থানালৈ লৈ আহিলো। তাৰপিছত আমি ইণ্টাৰগেশ্যন কৰিলো। ইণ্টাৰগেশ্যন কৰাৰ ফলত দিনটোৰে ইণ্টাৰগেশ্যন কৰিলো যোৱাকালি 1 তাৰিখে। দিনত আমি কৰাৰ পিছত তেওঁ তাৰমানে নিজৰ ক্ৰাইমটো কৰা বুলি তেখেতে এডমিট কৰিলে আৰু তেখেতে আৰু এজন আছামীৰ এই কেছটোত ইনভলভ হোৱাৰ কথাটো আমাক ক'লে। চ' একৰ্ডিংলি আমি এটা টিম বনাই মই প্লাছ আমাৰ এতিয়া ইনচাৰ্জ আমাৰ কুমুদ শৰ্মা আৰু আমাৰ মচলপুৰৰ টিম পুলিচ ষ্টেচনৰ টিম এটা আমি ৰাতি এই যোনজন নেক্সট আছামী সুব্ৰত লহকৰ বুলি তেখেতৰ বয়স 28 বছৰ, তেখেতৰ ঘৰ হ'ল আপোনাৰ চুকুলীয়াপাৰ, এইটো বজালী ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। আমি তাত গৈ পেলাই তেওঁক এপ্ৰিহেণ্ড কৰোঁ আৰু এপ্ৰিহেণ্ড কৰাৰ পিছত তেখেতক আমি লৈ আহোঁ। তাৰপিছত আমি যেতিয়া ইণ্টাৰগেশ্যন কৰোঁ তেওঁ সেইটো এডমিট কৰে যে হয় তেখেত এই ক্ৰাইমটোত জড়িত হৈ আছে। তুলনামূলকভাৱে ঘটনাখিনি সেইখিনি আৰু ঘটনাটো ঘটাৰ 24 ঘণ্টাৰ ভিতৰতে আমাৰ কেছটো ক্ৰেক হৈ গৈছে। সেইখিনি এতিয়া ইনভেষ্টিগেশ্যনৰ পাৰ্ট হয়, সেইখিনি আপোনালোকক এতিয়া আমি ৰিভিল কৰিব নোৱাৰো কি হৈছে, কিন্তু সদ্যহতে যোনটো প্ৰপাৰ যোনটো মাৰ্ডাৰ হ'ল, মাৰ্ডাৰটোৰ